মেট্ৰিক পৰীক্ষা যিহেতু মোৰ ভতিজা পৰীক্ষা দিব আজি ইংলিছ আছে শুভেচ্ছা থাকিলে দেই কলমটো কালি দিলোঁ বাৰু ভালকৈ দিবা যাতে যিকেইটাৰ পৰা লিখিবা চেষ্টা কৰি পেলাই দেই একো নাপাহৰিবা গাইজ ৱেলকাম বেক টু মাই চেনেল সকলো নিশ্চয় ভালে আছে আজি যিহেতু মেট্ৰিক পৰীক্ষা 2023 বৰ্ষৰ আজি মাৰ্চ মাহৰ 3 তাৰিখ আজি হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা বহুত শুভকামনা যাচিলোঁ আৰু সকলো ছাত্ৰ ছাত্ৰী ভালদৰে যাতে পৰীক্ষা দিয়ে আশীৰ্বাদ থাকিল মোৰ ইউটিউব চেনেলৰ জৰিয়তে মইনা ব্লগ সকলো ভালকৈ পৰীক্ষা দিবা বহুত শুভেচ্ছা যাচিলোঁ তোমালোকক এতিয়া বৰ্তমান মই আমাৰ হাইস্কুল গৈ আছোঁ যিহেতু মোৰ ভতিজাও আজি পৰীক্ষা দিব সেইকাৰণে এতিয়া বৰ্তমান ওলাই ৰেডি হৈছোঁ কৃষ্ণ বহুত দাদা ল'ৰাটো যাতে ভালকৈ পঢ়ি পাছ কৰিব পাৰিছে এয়া যিহেতু আমাৰ ফাকি হাইস্কুল মোৰ ঘৰৰ ওচৰতে আজি মেট্ৰিক পৰীক্ষা এতিয়া বৰ্তমান মই আহি আছোঁ আপোনালোকক আমাৰ শিক্ষাৰ্থীসকল অহাৰ পৰিৱেশ চাই লওক এয়া আহি আছে ব্যস্ত লাগ দে ভাইটি সকলোকে ভালকৈ পৰীক্ষা দিবা হেই দীপ বৰদলৈ কি নাহিলে ঠিকে আছে শুভেচ্ছা থাকিলে দেই এয়া আমাৰ ঘৰৰ ওচৰৰ তোমাৰ নামটো কি আছিলে ঘৰটো পুতলি বুলি মাতো অভিজিত বৰা আজি মেট্ৰিক পৰীক্ষা দিব আহিছে কলম লোৱা ভালকৈ লিখিবা যাতে এবাৰ মিঠাই খাবলৈ পাওঁ দেই ভালকৈ আৰু মোৰ ভতিজা আহি আছে পোৱাহি নাই এতিয়ালৈকে বহুত শুভেচ্ছা থাকিলে আৰু একো ধান্দা নকৰাকৈ যাতে ভালকৈ পঢ়িবা আৰু লিখিবা আৰু দেই এদেই যে বিগ বাবুলৈ খাই লৈছে ভালকৈ পৰীক্ষা দিবা দেই শুভেচ্ছা থাকিলে সকলোলৈকে কোনোবা দিব নেকি পৰীক্ষা তুমি দিবা আহিছে
মন্দিৰ ঠেলাটো ঢিলা হৈ আছে নেকি শুনিছোঁ। আপুনিও আহিছে নেকি? ছোৱালী অঁ ক'ত? অঁ পূৰা ষ্টুডেণ্টৰ হেৰিয়াত আহিছে। চৌকা ওচৰত নাথাকিবা বাৰু এতিয়া গাড়ীৰ ওচৰত। কমল ছাৰ কিবা কৈছিলে বুজি লোৱাচোন। এই নেৱাজক সোধা ছাৰক কোৱা নাই, নেৱাজক চিন্তা হৈছে অলপ কাৰণে ভালকৈ লিখিব দেই। মুঠতে 5 নম্বৰ ধৰিলে ব্যস্ত থাকিলে আমাৰ হাই ছেকেণ্ডেৰী ফাইনেল চলি আছে আৰু এটা পৰীক্ষা আছে হিষ্টৰী। আজি আহিছে মেট্ৰিক পৰীক্ষাৰ কাৰণে।
Thank you.